লছটো মানে ৰেডি কৰিছে যিহেতু বাবু নাহা টাইমত পূজা হ'ব। এইজনী হ'ল আমাৰ কইনা সোনিয়া। বায়েকৰ বিয়া মানে আৰু ইহঁতৰ বম ফূৰ্তি আৰু ধুনীয়াকে আৰু মেকআপ চলি আছে আমাৰ কইনা। ओम कस्तूरी तिलकम ललाटम ओम शोभा चंद्रम ओम सिद्धिकम। হেল্ল' গাইজ, আপোনালোক সকলোৱে ভালে আছে। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত। আৰু গাইজ যিহেতু আপোনালোকে থাম্বনেইলত দেখিছে আজি মোৰ ভণ্টিৰ জোৰোণ দিছোঁ যিহেতু, তো গাইজ আজি সঁচাকৈ মোৰ ভণ্টিৰ জোৰোণ আছে আৰু অলপ বেয়া লাগিছে যিহেতু আজিৰ পৰা আৰু এমাহমানৰ গেষ্ট আৰু আমাৰ ঘৰৰ সি। আৰু যি কি নহওক তাইতো সদায় আমাৰ ঘৰখনৰ প্ৰিয়ই আৰু সদায় প্ৰিয়ই থাকিব, কিন্তু বিয়া হোৱাৰ পাছত ছোৱালী অলপমান দূৰত্ব বাঢ়ি যায়। যি কি নহওক গাইজ এসোপা কথা পাছত। আৰু এতিয়া মানে আপোনালোকক মই ভিডিঅ'টোত দেখুৱাবলৈ ওলাইছোঁ আজি আমাৰ মানে যিহেতু জোৰোণ হ'ব, কেনেদৰে হ'ব আৰু ঘৰত কি কাৰ্যসূচী হৈছে। মোৰ মামাহঁতৰ ঘৰৰ পৰা আহিছোঁ। মই ৰাতিপুৱা 5টা বজাৰ পৰা গা পা ধুইছোঁ, ফ্ৰেছ হৈ আছিলোঁ, কিন্তু মামাজনে গাড়ীখন লৈ ক'ৰবালৈ গৈছিল, সেই গতিকে মানে মই অহা ঘৰত দেৰি হ'লে বৰ্তমান আহি পাইছোঁ। আৰু ঘৰত কি কাৰ্যসূচী চলি আছে, কেনেকুৱা কি হ'ব আপোনালোকক সকলোবোৰ দেখুৱাই আপোনালোকে চাই থাকিব। আৰু যিহেতু মোৰ ভণ্টিৰ জোৰোণ, তো সেই গতিকে মানুহো বহুত আহিব আৰু আপোনালোকে দেখুৱাই থাকিব, আপোনালোকে চাব। আৰু তাকো ৰেডি যিহেতু মই কৰিব লাগিব ধুনীয়াকৈ, আপোনালোকে চাই থাকক। আৰু মোৰ ফুল লুকটো দেখুৱাম, মই নতুন ড্ৰেছ পিন্ধিছোঁ আৰু এই ড্ৰেছটো মানে মোৰ বাঙালী লুক এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে আগতে চাইছে চাগে। 1 ইয়াৰ ছুটীয়া হোৱা নাই, 11-12 মাহ মান নহয় গাইজ, 7-8 মাহ মান হৈছে মানে। তো সেই ঠাইখনে মানে মই ড্ৰেছটো চিলাই লৈছিলোঁ। তো এতিয়া মই সেনেকুৱা ড্ৰেছেই পিন্ধিছোঁ, আপোনালোকৰ ফুল লুকটো দেখুৱাই আছে, আপোনালোকে অলপ চাওক। তাৰপিছত বাকী সকলোবোৰ কাৰ্যসূচী আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু মেহেন্দীটো মই খুব ভাল লাগিছে ন গাইজ, মানে চিম্পুল টাইপ নিজে হাতে লগাইছোঁ। তাক লগোৱাটোহে অলপ বহুত বেয়া হ'ল, মানে তাকে বেয়া লাগিছে। যিকি নহওক বিয়ালৈ মানে তাক একদম পাৰফেক্টলি কৰিম আৰু অলপমান মানে ধুনীয়াকৈ মানে দেখুৱাব পৰা নাই, কিন্তু তথাপিও মানে অলপ লুকটো দেখুৱাই দিছোঁ। পাঠিয়ানি লাগিছোঁ বোলে গাইজ, প্ৰথম কমেণ্ট পাই গ'লোঁ। বাকী যিয়ে নহওক এনেকৈ আৰু কাপোৰ ড্ৰেছটো মোক ভালে লাগিছে, কিন্তু গৰমত কমফৰ্টেবল নহয়, দেৰিকৈ চেঞ্জ কৰি ল'ম বাৰু গাইজ। বাকীবোৰ দেখুৱাই যাওঁ, এনেকৈ ফেশ্বন দেখুৱালে নহ'ব বাৰু। চাক চকী একদম ধুনীয়াকৈ পাই দিছোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ একদম সকলোবোৰ চকী টকী আছে। ঘৰৰ দৃশ্য দেখুৱাম আৰু আন চাইডে এইবোৰ চাক স্কিন চব দিয়া গৈছে, ৰভা তুলি কাপোৰ আৰু ইফালে চুৰণি উৰণি জুৱেলী চব আৰু চব আছে ষ্টাইল কৰা বস্তু। তাক এতিয়া মই ধুনীয়াকৈ ওলাব লাগিব। এতিয়া আপোনালোকক দেখুৱাম, মানুহ অহা আগতে মানে ওলাম, এতিয়া পৰা নোলাম, মানে গৰমত সি থাকিব নোৱাৰিব। আজি যিহে ৰ'দ দিছে, আৰু আজি ৰ'দটোৰ কথা যে কি ক'ম আপোনালোকক, দেখিছে ইমান ফাটাফাটি ৰ'দ দিছে। আৰু এতিয়া বাৰু বহুত গৰম লাগিছে। বাহিৰৰ ৰ'দটো অলপ দেখুৱাই আছোঁ, আপোনালোকে চাবচোন। ঔষধ খাইছা? তাৰ অলপ বেমাৰ হৈ আছে গাইজ। আনচাইডে চাওকচোন এনেকুৱা ৰ'দ দিছে আজি। আৰু ইফালে মায়ে পূজা কৰিছে আৰু কলচটো মানে ৰেডি কৰিছে যিহেতু বাবু নাহা টাইমত পূজা হ'ব। আৰু ৰ'দটো চাওকচোন, বাপৰে। এইফালে পাপা স্কিন টানি আছে আৰু মানে বহুতখিনি কাম বাকী হৈ আছে, মানে এতিয়া একো ষ্টাৰ্টিং হোৱাই নাই, হ'বহে গাইজ। সোনিয়া গাইজ ইহঁতে একদম বায়েকৰ বিয়া মানে আৰু ইহঁতৰ বম ফূৰ্তি আৰু ফূৰ্তিতে চব্জি কাটি আছে, দেখিছে নকৰ। ইয়াত কি হৈছে মা? দালি আৰু চাহ। দালি চাহটো বনাই গৈছে ধুনীয়াকৈ আৰু মেকআপ চলি আছে আমাৰ কইনাৰ। চকুটো মই তাক মানে ধুনীয়াকৈ মিলাই দিছোঁ আৰু ধুনীয়াকৈ লগাইও দিছোঁ আৰু খুব ধুনীয়া লাগিছে তাই গাইজ। Ladies and gentlemen, আমানিকে কইনা বাৰু গাইজ। আমাৰ কইনা ফুল লুকটো চাওক, ইমান ধুনীয়াকৈ তাক ওলাইছোঁ আৰু খুব ভাল লাগিছে। কাপোৰটো খুব ধুনীয়া শ্বুট কৰিছে আৰু মাজে মাজে ভোজপুৰি কথা স্ক্ৰিপ্ট কেইটামানো দি দিছোঁ হা গাইজ। আৰু আন চাইডে চাওকচোন কি ধুনীয়াকৈ মানে ইফালে শাক পাচলি মানে বনোৱা হৈ গৈছে। মাজু মামী কেনেকৈ কৰিছে, এইফালে মা, এইফালে মহা আৰু ডাঙৰ মামী, এইফালে মাজু মামী। আমাৰ কইনা মানে বহুত ধুনীয়া লাগিছে। মোবাইলত চাগে ইমান ধুনীয়া লগা নাই, কিন্তু ইউটিউবত ইমান ধুনীয়া লাগিছে। ছোৱালী চাই আছে চাওকচোন। গোটাকেইটা খোজকাঢ়ি অহা আৰু তাৰ লগত ভালকৈ সময় অলপ কটোৱা মই আপোনালোকক দেখাই আছোঁ। পানীয়ে ভৰাই গৈ ন, কিন্তু আৰু গাইজ পানী যোগাৰ পাতি হ'ল। ইফালে দেখিবলৈ পাইছে আৰু দৰা ঘৰ আহিল, চাবলৈ গৈ আছোঁ। আন চাইডে দেখিব পাইছে মিঠাইৰ ভিতৰত নৰ্মেলি যোগাৰ পাতি কৰিছোঁ আৰু পানী চাহ মিঠাই এনেকৈ প্ৰথমতে খাবলৈ দিম, তাৰ পাছতহে আৰু বাকী কাৰ্যসূচী হ'ব। আৰু আন চাইডে দেখিব পাইছে আমাৰ ডাঙৰ মামী ধুনীয়াকৈ লৈ গৈছে, ধুনীয়া লাগিছে মানুহজনী। ইফালে বাবু নাহি বহি আছে, অপেক্ষা কৰি আছে মানে, আৰু দেৰিও হৈছে।
যা কি যায়গৈ দেখিবলৈ পাইছোঁ ধুনীয়াকৈ মাহী একদম ধুনীয়াকৈ তাক মণ্ডপত বহাবলৈ আনিছে যিহেতু বিয়া পতা মাইকী মানুহে আনিব পাৰে আৰু মাহীয়ে ধুনীয়াকৈ তাক বহাব আৰু পণ্ডিতজী মানে বহুত সময়ৰ পৰা মানে অপেক্ষা কৰি আছে চাওকচোন তেতিয়ালৈ আপোনালোকক দেখুৱাই আছোঁ আৰু আন চাইডে পণ্ডিতজী ধুনীয়াকৈ ভণ্টিক নিয়ম নীতিবোৰ অলপ শিকাইছে কেনেকৈ কি কৰিব লাগে সকলো জাতি ধৰ্ম নিয়ম নীতি বেলেগ থাকে আমাৰনো কি আৰু ৰিমিক্স ফেমিলি ৰিমিক্স নিয়ম মানে আৰু ল'ৰাটো যিহেতু ৰাজভৰ আৰু আমাৰ মানে জোৰোণ এনেদৰে হয় এতিয়া অসমীয়া মানে জোৰোণ নহয় এইটো মানে ডাইৰেক্ট বিহাৰী জোৰোণ দেখুৱাইছে আপোনালোকক মঙ্গলম ভগবান বিষ্ণু মঙ্গলম কুণ্ডলিকাক্ষ মঙ্গলম জানুহারি ওম ভূতে গণান্তর গণপতি গঙ্গাবামহে পূৰ্ব চাইডে যে বহিছে দৰা পক্ষ দৰাজনৰ ভায়েক মানে বৰ্তা আহিছে মেইন মানে দেউতাজন নাহিল যিহেতু তেওঁ তেজপুৰত থাকে তো ইয়াতে মানে এনেকৈ নিয়ম নীতি হৈছে আৰু ওচৰত দেখিবলৈ পাইছে বিয়ানাম গাই আছে সকলোবোৰ অলপ দেখুৱাই দিছোঁ আৰু ধুনীয়াকৈ মানে জোৰোণৰ পূজা পাতি হৈ যোৱাৰ পাছত ধুনীয়াকৈ মানে এতিয়া মানে বস্তুবোৰ দিয়া হ'ব আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই কেনে পাইছে নাজানো কিন্তু স্ক্ৰিপ্টটো অলপ দীঘলীয়াকৈ দিছোঁ যিহেতু অলপ নিয়মবোৰ আপোনালোকে দেখক চাওক জানক সেই গতিকে দেখুৱাইছোঁ আৰু ময়ো ফাৰ্ষ্ট টাইমেই দেখিছোঁ আনৰ ঘৰত হয় কিন্তু কেতিয়াও নাযায় কিন্তু নিজৰ ঘৰত যিদিনাখন হৈছে তো সেইদিনাখন মানে দেখিবলৈ পাইছোঁ ভিডিঅ'টো দুদিনমান দেৰি হৈছে আপোনালোকৰ মানে মাজত অহা আপোনালোকে চাই থাকক ওম ভূতে গণান্তর গণপতি গঙ্গাবামহে নিধিনাং নিধিপতিয়ং স্বস্তিনো ইন্দ্র বৃহস্পতিং সুখমো পুষ্পং এনেদৰে গুৰুজী মন্ত্ৰ মাৰিছে আৰু ধুনীয়াকৈ মানে এনেদৰে মানে দিয়া হৈছে মানে জোৰোণৰ সামগ্ৰীবোৰ আৰু সকলো সামগ্ৰীবোৰ কলচৰ ওপৰত টাচ কৰাই দিব লাগে ধুনীয়াকৈ বাবাজী মানে ধুনীয়াকৈ শিকাইছে আৰু এনেকৈ জোৰোণৰ বস্তুবোৰ পাইছে পাছত আপোনালোকক দেখুৱাম তাই কি পাইছে ভাইটিটো তিলক লগাইছে তিলকটো প্ৰথমতে দেখোঁতে ভয় খালোঁ সেই ক'ত লগাইছে তাৰ ঠিক নাই তাৰপিছত ভালকৈ চাইছোঁ তাতে লগাইছে তাই বহুত ওপৰত লগাইছে আৰু সকলোৱে হাঁহি কৰি লিখি জোৰোণৰ বস্তুবোৰ ভিতৰত ধুনীয়াকৈ অনা হৈ গ'ল এতিয়া ধুনীয়াকৈ অলপ দেৰিকৈ আনবক্সিং কৰাম আৰু কইনা আমাৰ ধুনীয়াকৈ আহি একদম ধুনীয়াকৈ ভিতৰত মানে সেৱা কৰিছে ভগৱানৰ ওচৰত দেখিবলৈ পাইছে আন চাইডে জোৰোণৰ কাৰ্টনবোৰ খোলা হৈছে মিঠাই ফল মূল আদি সকলোবোৰ আছে আৰু ঘৰত যিখন মানে মানুহ আহিছে সেইখন মানে ধুনীয়াকৈ খুৱাব লাগিব ইফালে আঙুৰ আৰু ডাঙৰ মামী আৰু মাহী মিলি ধুনীয়াকৈ মিঠাই প্ৰসাদ এনেকৈ ভগাই দিব যিসকল আহিছে তেওঁলোকৰ মানে অলপ সকলোকে মানে খুৱাব লাগে আৰু খুৱাব লাগে মানে বহুত মানুহ ঘৰত নোখোৱাই কিন্তু আমি খুৱাম মানে সকলোকে যাতে দেখিব কি দিয়া গৈছে মানে ভাল আৰু আন চাইডে ধুমা ধুম মানে দৰা পক্ষক ভাত পানী খুৱাব লাগে সেই গতিকে মানে চবে ধুমা ধুম কৰি আছে আৰু ইফালে মাছ চাছ ইফালে আমাৰ খুৰী মামী মা মানে খদ লাগি আছে আৰু ইফালে সকলোৱে খদ লাগিছে আন চাইডে মানে ইফালে গালি দিব বহিছে মানে খোৱা টাইমত মানে গালি দিব লাগে তেওঁলোকৰ মানে নিয়ম আৰু ইফালে মামীহঁতে ধুনীয়াকৈ প্ৰসাদ ভগাই আছে আৰু কইনা জোৰোণত দিয়া গিফ্টবোৰ খুলি চাইছে আপোনালোকে দেখিবলৈ পাইছে হা আইনা বক্স এয়াই আৰু খাৰুমণি ফেলা বুলি ডাব চেম্পু লাক্স এইবোৰ ফণি মানে এইবোৰে দিছে আপোনালোকে জানে এই ছোৱালী মানে ইনষ্টল কৰা বস্তুৱে থাকে আৰু শাড়ীখন দিছে মানে ভাল লাগিছে হালধীয়া তাইক ভাল লাগিব বাৰু বগা ছোৱালী গাইজ গা পা ধুই ফ্ৰেছ হৈ ধুনীয়াকৈ মানে এতিয়া আকৌ ঘৰলৈ আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ মানে আপোনালোকক দেখুৱাই থাকিম এতিয়া অলপ ভাত খাওঁ ৰাতিপুৱা পাতি এইবোৰ খোৱা নাই কালি গধূলি সময়তো খোৱা নাছিলোঁ তো এনেকৈ মানে খাই বৈ লৈ ধুনীয়াকৈ মানে এতিয়া কইনাৰ লগতে বহি খাম কইনাৰ লগত নে কি বহি খাম কইনা প্ৰথমতে খালে গাইজা সকলোবোৰ মানুহ বিদায় হ'ল আৰু মোৰ নজনাকৈ মোক ভিডিঅ' উঠাই আছিলে ভণ্টিয়ে আপোনালোকৰ মাজত স্ক্ৰিপ্টটো দিয়ে দিছোঁ আৰু নিৰামিষ চব্জি বাকী সকলোবোৰ নিৰামিষ বস্তু আছিল পাপৰ চাপৰ মাছ আছিল দালি আছিল সকলোবোৰ আছিল আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ মানে মোবাইলটো এইখিনি সময়ত মানে লৈও থকা নাছিলোঁ সেনেকৈ আৰু ভণ্টিয়ে উঠাইছে লগ পাইছোঁ নেক্সট ব্লগত